ওয়েলকাম টু এডিস ব্লগ। আমাৰ এই নতুন ইউটিউব চেনেলটোৰ জৰিয়তে আমি অসমৰ শিক্ষা সাহিত্য সংস্কৃতিৰ লগতে প্ৰতিটো ক্ষেত্ৰৰ কিছু খবৰ দিবলৈ যত্ন কৰিম। অসমৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত যিবোৰ বিষয় সেই বিষয়সমূহ সম্পৰ্কে কিছু কথা শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। ইউটিউব চেনেল যিহেতু ধেমেলীয়া কথাও নিশ্চয় থাকিব, কিন্তু আজি প্ৰথমটো ভিডিঅ' হিচাপে যিহেতু ডক্টৰ বীৰেন্দ্ৰ নাথ দত্ত ছাৰৰ আজি উপজা দিন, তেখেতক লৈ কৰা এটা সৰু ভিডিঅ'ৰে আমাৰ এই ইউটিউব চেনেলৰ আৰম্ভণি কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই চেনেল আদৰি ল'ব। স্যার অমরেন্দ্র ডেকা। অমরেন্দ্র ডেকা। ডেকা। আকাশ অকণি আকাশ দিয়া মাটিৰ বুকুত কুচুকে আমাৰ মাটিৰ বুকুত কুচুকে আমাৰ আকাশ পিয়াসী কেতিয়াও নাযায় স্যার। ঘনচিৰিকা এতিয়াও ল'ৰা ছোৱালীৰ অকণ অকণ সৰু সৰু ল'ৰা ছোৱালীৰ মুখত থাকে স্যাৰ। এতিয়াও ঘনচিৰিকা এতিয়া মনত থাকে। ৰহিমলা উৰণিৰ মাজেৰে মনত আছে স্যাৰ। হয় স্যাৰ। হয়। আৰু স্যাৰ মোৰ ব্যক্তিগতভাৱে মোৰ একেবাৰে প্ৰিয়টো হৈছে আকাশ আমাক এখন সপনি আকাশ। এইটো স্যাৰ মোৰ নিজৰ প্ৰিয় গীত। দিয়া মাটিৰ বুকুত উচুপে আমাৰ আকাশ পিয়াসী আকাশ আমাৰ অখনে আকাশ দিয়া। স্যাৰ আপুনিতো দীপালী বৰঠাকুৰ বাইদেউ গোৱা কণমান বৰশীৰে চিপ, এইটো আপুনিয়ে সুৰ কৰিছিলে? সুৰটো মোৰ, হয়। লেখাটো মোৰ নহয়। হয়, কণমান বৰশীৰে চিপ। স্যাৰ অকণমান পাৰিবনে স্যাৰ অকণমান গাবৰ কাৰণে? এতিয়া মোৰ যদি কষ্ট হয় নালাগে, যদি কষ্ট নালাগে স্যাৰ অকণমান চেষ্টা হয়। কণমান বৰশীৰে চিপ তাৰে আগত ৰঙা জীয়া ৰাজকন্যা নাচে দীপ লিপ অজিয়া নাচে দীপ লিপ কণমান 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 বৰশীৰে চিপ আকাশ আমাক অকণি আকাশ মাটিৰ বুকুত কুচুকে আমাৰ মাটিৰ বুকুত কুচুকে আমাৰ আকাশ পিয়াসী